অপৰাজিতা ফুলৰ আচৰিত চমৎকাৰিক উপায়। অপৰাজিতা ফুল এই দিশত থাকিলে ধন সদায় খৰচ হৈ থাকিব। বন্ধু বান্ধৱীসকল, অপৰাজিতা ফুল সকলোৱে দেখিছে বা সকলোৰে ঘৰত আছে। অপৰাজিতা ফুলৰ এই চমৎকাৰিক উপায়ৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব। যদি আপোনাৰ উপাৰ্জনৰ পথত বাধা আহিছে বা হাতত টকা পইচা নোৰোৱা হৈছে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। আপুনি জানেনে, অপৰাজিতা ফুল শনি দেৱতাৰ আটাইতকৈ প্ৰিয় ফুল। জ্যোতিষশাস্ত্ৰ অনুসৰি শনিদেৱক সন্তুষ্ট কৰিবৰ বাবে অতি লাভদায়ক। শনিৰ দোষ থাকিলে ঘৰত অপৰাজিতা ফুল ৰোপণ কৰিলে বহুতো সুফল পায়। আমি এতিয়া অপৰাজিতা ফুলে কি কি উপায় কৰিব পাৰি জানি লওঁ আহকচোন। প্ৰথম উপায়টো হ'ল, যিজন ব্যক্তিৰ আৰ্থিক সমস্যা বা হাতত টকা পইচা জমা হৈ নাথাকে, তেনে অৱস্থাত সেই ব্যক্তিজনে শনিবাৰৰ দিনা 5 পাহ নীলা অপৰাজিতা ফুল নদীত উটুৱাই দি শনিদেৱতাক স্মৰণ কৰিব লাগে। এই উপায় 5 বাৰ 5টা শনিবাৰত কৰিব। দ্বিতীয়তে, যিবোৰ ব্যক্তিয়ে মনে বিচৰা কৰ্ম বিচাৰে, তেওঁলোকে মা দুৰ্গাৰ চৰণত 5টা ফিটকিৰিৰ টুকুৰা আৰু 6 পাহ নীলা অপৰাজিতা ফুল অৰ্পণ কৰিব লাগে। লগতে সেই কৰ্মৰ বিষয়ে স্মৰণ কৰিব লাগে। পিছদিনা তাৰ পৰা এটা অপৰাজিতা ফুল আনি আপোনাৰ মানিবেগত থ'ব আৰু সেই মানিবেগটো বিভিন্ন পৰীক্ষা দিবলৈ যাওঁতে বা কৰ্মক্ষেত্ৰত লৈ যাব লাগে। মা দুৰ্গাই নিশ্চয় আপোনাৰ মংগল কৰিব। বন্ধু বান্ধৱীসকল, যদি আপুনি এই গছজোপা আপোনাৰ ঘৰৰ নঙলাৰ সোঁফালে ৰোপণ কৰে, তেতিয়া ঘৰখনত ধন সম্পত্তি বৃদ্ধি পাব। ঘৰৰ উত্তৰ পূব দিশত অপৰাজিতা ফুল ৰোপণৰ বাবে অতি উত্তম। এটা কথা মন কৰিব, আপুনি অপৰাজিতা ফুল দক্ষিণ পশ্চিম দিশত নোৰুব। অপৰাজিতা ফুল বৃহস্পতি আৰু শুক্ৰবাৰৰ দিনা ঘৰত ৰোপণ কৰিব পাৰিলে বহু শুভ বুলি ধৰা হয়। কাৰণ বৃহস্পতি বাৰ ভগৱান বিষ্ণুৰ বাৰ, লগতে শুক্ৰবাৰ হৈছে লক্ষী দেৱী বাৰ। এই উপায়খিনি কৰি আপুনিও আপোনাৰ যিখিনি বাধা আছে সেইখিনি দূৰ কৰি ধন সম্পদ লগতে সুখ সমৃদ্ধি বাট মুকলি কৰিব পাৰে।